সাবস্ক্রাইব কৰক আসাম প্ৰেছ আপডেট আৰু বেল আইকনটো দবাওক লেটেষ্ট আপডেট পাই থাকিবৰ বাবে। बेहद ही सुप्रसिद्ध कहावत है कि अगर माना जाए तो पत्थर में भी भगवान या अल्लाह का वास होता है और अगर ना माना जाए तो मूर्तियां भी पत्थर के समान होती हैं। आज इसी क्रम में धुबरी जिला के पत्रकार पारभेजुर रहमान की पत्नी नूर इफलिना आए दिन की तरह आज भी 10 किलो आलू खरीदकर बाजार से लेकर वो घर आई थी और इसके पश्चात सब्जी बनाने के लिए ज्यों ही आलू काटने लगी तभी नूर इफलिना को अल्लाह का अक्षर दिखाई दिया, जिसे नूर ये देखकर चकित हो गईं। ये अलौकिक दृश्य को लेकर आज पत्रकार परवेजुर रहमान का घर पर पूरे धुबरी जिला के लोगों का भीड़ का तांता लग गया और सभी लोगों में वहां पे कौतूहल का ये माहौल और विषय बनकर रह गया। उल्लेखनीय है कि नूर इफलिना बेगम नामक महिला ये दृश्य देखने के बाद अपने आप को सौभाग्यवान मानती हैं। ठीक इसी तरह आलू के कटे हुए हिस्से में अल्लाह देखकर अन्य महिलाएं भी अपने आप को सौभाग्यशाली मान रही हैं। रूपनगर বুলি কয় পাৰ্ট 3 মই মানে ৰাতিপুৱা আলু কাটি আছিলো, আলু ভাজি বনাম, তাৰপিছত এনেকে চাও ফটকে মানে আলুৰ পৰা এনেকে আল্লাহ হুইটো ওলাল। এনেকে মানুহবিলাক সবকে দেখালো, সবে কল হয় এইটো আল্লাহ হুয়ে হয়। তাৰপিছত এনেকে ওচৰ চবৰে পুৰা ভিৰ লাগি গ'ল, মানুহবিলাক চাই চাই গৈ আছে, হয় এটা আল্লাহ হুয়ে। এইটোৱে আৰু মৌলবী এইবিলাকে দেখিছে, মছজিদত লৈ গ'ল দেখিছে, হয় এইটো আল্লাহ হুয়ে হয়। এতিয়া কি কম আৰু হঠাৎ এনেকে ওলাই গ'ল, এতিয়া আল্লাহৰ ইচ্ছা কিয় এইটো এনেকে ওলাল। এইটো ভালে লাগিছে, কাৰণ কি কৰিম এতিয়া, এইটোতো কেঁচা বস্তু হয়, পচি যাবই, তথাপি থৈ দিম। ভাল আল্লাহ এটা আছে, এইটো থৈ দিম আৰু এটা ঠাইত, সেয়া আৰু যিমান দিন থাকে আৰু সেয়া আৰু ভাগ্যৱান বুলিয়ে ক'ম আৰু মই এনেকে মই পালো ৰাতিপুৱা ৰাতিপুৱা এনেকে। আমি ভাল লাগিলে এইটো বস্তুটো পাই, আল্লাহৰ নামটো এইটো ইয়াতে আহিছে, কিয় বা আহিছে সেইটোও আমি নাজানো আৰু কি, আল্লাহৰ ইচ্ছা নিশ্চয় কিবা এটা মানে সুবিধা ভাল পাইছে সেইকাৰণে আহিছে তাৰ ঘৰতে, এইটো হ'ব পাৰে। এইখিনিকে আৰু বহুত মানুহ আহি আছে, মৌলানা মৌলবী যি মানুহ আছে, সৰু ল'ৰা ছোৱালী গোটেইখিনি আহি আছে। হ্যাঁ সবাই চাইছে, আমিও চাইছো, আমি 2বার 3বার করে চাই আছো। আমার ঘরের একেলগে ঘর ওচৰতে একটা মানে ছাদৰ তলতেই আছো বৰ্তমান। না এতিয়াও পোৱা নাই আমি, এইটো প্ৰথম পাইছো, এইটো প্ৰথম দেখিলো। এইটো জাপান কালি দিয়ে লেখা, এইটো ময়ো মানে আগতে মই প্ৰচাৰ কৰিলো যে এনেকুৱা মানে বগা আলুত যে ৰঙা কিয় আহিল, ক'ৰ পৰা আহিল, এইটো আল্লাহ নিশ্চয় দান। हैदराबाद से ब्यूरो डेस्क की रिपोर्ट।